গাইছ আজি ভিডিঅ'টো দেখাইছোঁ আমি লোকেল আদাৰ খেতি কৰিম চাব আপোনালোকে এই চাওক এই আমি মাটি খান্দি পিনে আদা পুতিব ধৰিছোঁ চাব এনেকৈ মাটি নৰম কৰি পিনে অলপ অলপ হাতেদি এক আঙুল ফাকে ফাকে পুতি আছোঁ চাব এই মাটিটো নৰম কৰি পিনে পুতি আছোঁ চাব মস্ত গৰম কিয় খেতি কৰিছোঁ উপায় নাই বহুত মাগুৰা বান্ধিছোঁ আৰু উপায় নাই আৰু আমাৰ আদা নকৰিলে উপায়টো নাই না আদা অলপ অলপ কৰোঁ আৰু নিজৰ খাটো হয় বিক্ৰীও কৰিব পাৰোঁ সেইখিনিয়ে এনেকৈ ধুনীয়াকৈ আপোনালোকে এনেকৈ খেতি কৰক কৰি পিনে ঘৰত চলাখিনি হ'ব আপোনালোকৰ আজিকালি আৰু কত আৰু বাহিৰা ঔষধ খাব বাহিৰা বস্তুবিলাক আৰু চব ঔষধ মাৰে সেইকাৰণে ঘৰতে এনেকৈ নিজে নিজে তৈয়াৰ কৰি ৰাখক নিজৰ খাটো উলিয়াই বহুত আৰু চাব এনেকৈ অলপ অলপকৈ আমি ৰোৱা আৰম্ভ কৰিছোঁ আপোনালোকে এনেকৈ ৰোৱা চেষ্টা কৰক ঘৰত থাকি পিনে যোনদিনা চাকৰি কৰা মানুহবিলাকৰ কাৰণে সুবিধা আৰু আমাৰ গাঁৱলীয়া মানুহে এনেকৈ খেতি কৰি চলি থাকক আজিৰ কাৰণে এইটোৱে ভিডিঅ' হেল্ল' গাইছ আজিৰ ভিডিঅ'টোৰ কাৰণে বাই বাই